Hey guys, স্বাগতম টু জেডিছ ব্লগ। আজি আছোঁ মই গোৰেশ্বৰৰ বেঙেনাহাটী ৰাস্তাতে মই ইমান মানুহ দেখি মই ৰৈ গ'লোঁ আৰু ৰৈ যাই মই দেখিলোঁ যে তামোলপুৰ আৰক্ষী চকীৰ যি এটা প্ৰশংসনীয় পদক্ষেপ আপোনালোকে হয়তো দেখা নাই গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব কি প্ৰশংসনীয় পদক্ষেপ মই আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে হয়তো বহুতে গম পাইছে যে প্ৰধানমন্ত্ৰী এটা আদেশ দিছিল যে ঘৰ ঘৰ তিৰংগা 13 তাৰিখৰ পৰা 15 আগষ্টলৈ 13 আগষ্টৰ পৰা 15 আগষ্টলৈ সকলোৰে ঘৰত তিৰংগা পতাকা মানে থাকিব। আমাৰ দেশৰ জাতীয় পতাকা আমাৰ থাকিব লাগিব চবৰে। চ' সেই আধাৰত মানে যিটো প্ৰধানমন্ত্ৰীৰ আদেশ দিছে, চ' তামোলপুৰ আৰক্ষীয়ে সেইখিনি গ্ৰহণ কৰিছে। আৰু এইফালে চাওক, মোৰ পাছফালে দেখা পাইছে ৰেলী, এই যে তামোলপুৰ আৰক্ষী চকীৰ ৰেলী আৰু প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ আখৰে আখৰে পালন কৰিছে গোৰেশ্বৰ আৰক্ষী চকী আৰু তামোলপুৰ আৰক্ষী চকী। দেখি আছে মই ভালদৰে মই ভিডিঅ'টোত আপোনালোকক দেখাই আছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ। আৰু সকলোৱে এটাই কথা, 13 আগষ্টৰ পৰা 15 আগষ্টলৈ সকলোৰে ঘৰত এখন হ'লেও পতাকা থকাটো বাধ্যতামূলক আৰু ঘৰৰ সন্মুখত পতাকা থকাটো বাধ্যতামূলক। আৰু মই ৰেলীটো আপোনালোকক দেখাই আছোঁ কি সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে। আগন্তুক ৭৫তম স্বাধীনতা দিৱস উপলক্ষে চৰকাৰৰ আমাৰ যিখন জাতীয় পতাকা মৰ্যাদা দিয়াৰ কাৰণে যিকেইটা নীতি নিয়ম আছে তাতে কিছুমান নমনীয়তা আনি দিছে। ফলত আমি এতিয়া অহা 13 তাৰিখ স্বাধীনতাৰ প্ৰতীক, এটা আমাৰ গৌৰৱৰ প্ৰতীক। গতিকে এইখিনি কথাৰে মই আজি আপোনালোকক হ'ল আমি যাতে গাড়ীত অহা যোৱাৰ ক্ষেত্ৰত কোনো বাধা নহয়, আমাৰ যাত্ৰা পথত সেইখিনিকে এনেকৈয়ে সকলোকে বুজাই পৰাই SI ছাৰে ৰেলী আৰম্ভ কৰিব দিলে। এতিয়া ৰেলী দেখি আছে। এইটোৱে বুজাব বিচাৰিছে যে ৭৫ বছৰৰ হ'ল আমাৰ স্বাধীনতা দিৱস। চ' সেইকাৰণে সকলোৱে মিলিজুলি এবাৰ মানে ঘৰে ঘৰে পতাকা উত্তোলন কৰিবলৈ আমাৰ দেশৰ প্ৰধানমন্ত্ৰী আদেশ দিছে। সেই মৰ্মে এনেকুৱাকৈ ৰেলী কৰাই সকলোকে দেখুৱাইছে যে এনেকুৱাকৈ পালন কৰিব লাগিব এইবাৰ স্বাধীনতা দিৱস। চ' ৭৫ বছৰৰ স্বাধীনতা দিৱস এনেকৈয়ে সমাপ্ত।